পরিশ্রমে মোক দেখি দিন এই মাঠ আছে একদম মিডলে এই না ও রিং ও রাম কিরণ জিনচল লগাই টাকা 20 টামান দিলে না স্যার টাকা 20 টামান গাইছ আৰু এটা সুন্দৰ ব্লগতে আপোনালোকক স্বাগতম জনালোঁ। এতিয়া আজি শংকৰদেৱ জন্ম উৎসৱ তো এইথান আমি একো কৰা নাই। এইথান মই বৰ্তমান গা চা ধুই আপোনালোকৰ লগত লগ পাই আছোঁ। তাৰপিছত নিতু মই আমাৰ নামঘৰৰ পৰা একদম প্ৰচেশ্যনত যাই আছোঁ। গাইছ কাম নাই ইয়াৰ গাছ কাম নাই একো কাম নাই গাইছ আজি তাৰমানে তাৰমানে আমাৰ নামঘৰত প্ৰগ্ৰাম কৰিছে। তাৰপিছত আমাৰ চুবুৰীয়া নামঘৰটোত তাৰমানে তাত ডাঙৰকৈ উদযাপন কৰা হ'ব। তাতে আমি যাম, যাই আপোনালোকক দেখাই আছোঁ কেনেকুৱা কেনেকুৱা কি ধৰণৰ কি হৈ আছে সকলোবিলাক চাই থাকিবলৈ আপোনালোকৰ ভিডিঅ'টোত আৰু কমেডি হ'ব গাইছ, ভিডিঅ'টোত কমেডি হ'ব কমেডি হ'ব চাই। তাৰপিছত তাতে যাম হাতী এনচি এটা এই গাইছ এই ভিডিঅ' মানে চিৰিজ হৈ আহিব মানে পাৰ্ট হৈ আহিব। কাৰণ কিয় কৰিশ্মা নাট এক জেগাত আছে, ইমান বননাগৰৰ নাম 2 জেগাত আছে, সেনেকৈ আমি কৰিম মানে পৰিশ্ৰমে মোক দেখি দিম চিনেমা আছে দে গাইছ চাই থাকিবি কৃষ্ণ কৃষ্ণ ও ৰে ও নাম এটা দে কৃষ্ণ কৃষ্ণ ও ৰিং ও ৰাম খাটু জয় জয় রাম জয় জয় আমি এই মহাপুৰুষ আপনারা জানেন আজি শংকৰদেৱৰ জন্মাষ্টমী আমাৰ তাৰপিছত কৃষ্ণ জন্মাষ্টমী পাইছে দেখো তাৰপিছত আমাৰ পৱন চিম্পাঞ্জী আজি এৰে আমাৰ নামত আইছি কিৰণ জিনচল লগাই কিৰণ লগাই সেইকাৰণে আমি এইকেইদিন আপোনালোকক কৰিশ্মাৰ নাম দেখুৱাম চাই লওক গাইছ। ক'ৰ কি বকি থাকে দেখছি না, ক'ৰ কি বকি থাকে সেই নাও চলি সপাক কি বকি থাকে। এটাইতো আহিছে আও হৰি আও নাম বুলি, তাতে নাম ধৰিছে, ইয়াতে সি কৰিছে চব ফটোৰ কাৰণে আহে। এখন নহয় দে আমাৰ এই ভিডিঅ' কিন্তু খুব চাই না, তই আমাৰ ভিডিঅ' চাই না হা তাতে কি হ'লে এই দেখলা কৈছোন মই এনেকৈ যাব না প্ৰচেশ্যনত যাব না চাওঁ নহয় যাওঁ যদি যাওঁ বোলে
যা যদি যাওঁ বুলি কওঁ আৰু মোৰ চশমা জৰা মাৰি লৈছে গাইজ চাব নেকি এই চাওক যাবি নেকি যাবি যাবি যাম দে যাবি না গাইজ A to Z দেখাম মানে গোটেই নাযাওঁ মানে গাইজ তাতে নামঘৰত নাই মিঠান নামঘৰৰ পৰা আহি কিনে এতিয়া বহিছোঁ আমাৰ ঘৰ বৰ্তমান হৈ আছে তো কমপ্লিট তো ঘৰটো কমপ্লিট হ'লে আপোনালোকক এটা ভিডিঅ' বনাম আৰু আমাৰ তাতে চেলেঞ্জ হ'ব তো চিন্ময় কিবা কবি কি চিম্পাঞ্জিয়ে এই তাতে কিবা কৰি আছে দুটা চলি একো নাই গাইজ এতিয়া মই বহিছোঁ তো এতিয়া বহি আছোঁ তাৰ কথা আছাম দেশে ভ্লগাৰে সেইটো মঞ্জিত আহিছে চব মানে ৰাইডাৰ আছে আজিকালি একফালে গৈছে এটাই আমি ইয়াতে কি কৰিছোঁ আমি ইয়াতে আমি ঘৰৰ হাঁহ কাটি মাৰিছোঁ অলপ পিছত আমি ইয়াতে বহি থাকিম দে আমিও যাম উঠো 3জন যাওঁ ৰ'বা হা দে হ'ব যোৱা সেনে উঠছ দা দিয়ক গাইছ সেনে উঠছে একদিন থান নহয় আমি আপাচি নহয় আজি আমি RC লৈ ইয়াকে উঠাম মই একদিন দেখি আচ্ছা নিগো আমিও উঠো দে কেনে কপিৰাইটটো নাহে দোকানত কপিৰাইটটো নাহে এইটো কুলৰ মাত অৰিজিনেল কুলৰ মাত নো কপিৰাইট সং হয় না নো কপিৰাইট কুলৰ মাত আশীৰ্বাদ দিয়ক এনেক কাৰ ধৰিটো কাৰ ললা নাগে মানুহতো হা গাইজ আহিছে ধান এংগেলত জংঘলি নাহে শোভাযাত্ৰাত যাই আছোঁ বঢ়িয়াকৈ তাৰপিছত আৰু আমি ই গাইজ বেছিবকে লাগাতছে বেছি জানে সি দেখ হয় দে এতে শিৱৰাত্ৰি পূজাত এইবাৰ কৰিশ্মাত মাতিম আহিব ইনভাইট থাকিল ঠাণ্ডাতে আছোঁ তো বেছি সেই নাই বেছি সেই নকৰে মই এক জেগাত কিবা এটা ল'বা আছোঁ ৱাচিটো ল'বা আছে মাইকটো ল'বা আছে সেইখিনি লৈ কিনে আমি তাকেলৈকে যাওঁ শুনা নাপাব পাৰে কিন্তু জ্বৰত কম কৈছোঁ তাকেলৈকে যাই আছোঁ তাকেলৈকে যাই কিনে আপোনালোকক লগ পাই আছোঁ এইফালে নৱজিত আছে নৱজিত এই গোটেই এটা আছে লগ পাই গৈছোঁ এতিয়া আছোঁ গোটেইকেইটা ছাবস্ক্ৰাইবাৰ হয় আমি এই এটা হে ৰাহুল মানে এনেকৈ আমি খৈৰাবাৰী হ'লোঁ আমি খৈৰাবাৰী হ'লোঁ না সেইকাৰণে আমি ঘৰ দি ওলাম তিনিআলি হৈ বাজাৰ তাৰপিছত আহি কিনে ডাইৰেক্ট নামঘৰত তিনিআলি নামঘৰটো তো গাইজ তালৈকে যাই আছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে বেলেগ নতুন মানে চাই গাইজ ৰেগুলাৰ ব্লগ আহি আছে তো এইখিনি কামত কৰোঁ তাতে আছে নিতু আৰু সেয়া
আগতে আহি গ'লোঁ অংকুৰ আৰু মই, কিন্তু মই তাৰ সিহঁতৰ লগত আহিব লাগিছিল, কিন্তু মই অহা নাই কাৰণ কি মোৰ ভৰিত অলপ অসুবিধা আছিল, সেইটো ধৰি মই আহিব পৰা নাছিলোঁ। তো এতিয়া মই তিনিআলিলৈকে যাই পাওঁ, তো তাতে যে লগ পাইছোঁ ৰ'ব। তিনিআলি ছাৰহঁতে ভিডিঅ' কৰি আছে। আমাক বেলেগ বেলেগ ভিউ পইণ্ট নালাগে, আমাক হাতীটো হ'লেই হ'ল। এইফালে যাম আমি। এতিয়া লাইনত বজাই দিছে আমাক। ইয়াতে সেয়া কৰিব পাই কেনে লাল হৈ গৈছাচোন। গাইছ এইটো বেলেগ নহয়, আমাৰ দাদাৰ আপা ভিডিঅ' বন। এই ভিডিঅ' কৰোঁ এটা আমাক কৈ থাকে ভিডিঅ' কৰিম, কিন্তু আমাৰ লগত বেছি টাইম নাথাকেই। তো গাইছ এইফালে চাওক বা। তো এতিয়া তাকেলৈকে যাই আছোঁ, তাকে পৰা কৈ আছোঁ গাইছ। বেলেগ নহ'লে কিন্তু কষ্ট হৈছে অলপ চলপ, কিন্তু আমাৰ কষ্ট নাই, আমি বাইকত দিছোঁ আধা ৰাস্তা পৰা। সেইকাৰণে লাইক ছাবস্ক্ৰাইব কৰি দিব, চবে ভাল পালে কৰি দিব, হয় না? কমলাটি ব্লগাৰ দুটাই ব্লগাৰ দা বেছি নাই না। খিচাৰি চিচাৰি খাই আহিলোঁ, তাতে খিচাৰি খাই কমপ্লিট কৰি থৈ আহিলোঁ। কমপ্লিট কৰি মানে তাতে আৰু নৰখিলোঁ, মানে গাটো বেয়া লাগছে অলপ, মানে পেটটো বহুত খাই দিলোঁ না, খোৱা হৈছিল বহুত খাই দিলোঁ। এই মাৰ দিছে একদম মিদুলে এই নে তাৰপাছত গাইছ সেই হ'ল গেলোঁ ইথান ঘৰত যাইছোঁ। ঘৰত যাই ভিডিঅ'টো এডিটিং কৰি কালি পুৱা 4টা বজাত পাই যাব, গধূলি 4টা বজাত পাই যাব গধূলি। তো ভিডিঅ'টো এইখিনিতে আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি থ'ব। জয় আই অসম।